হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ মামাহঁতৰ ঘৰত মামাৰ ছোৱালীটোৰ অন্নপ্ৰাশন খাবলৈ। গাইছ যাই আছোঁ এতিয়া আকৌ ডাউজেং মামাহঁতৰ ঘৰৰ পৰা ডাউজেং যিহেতু বেছি দূৰ নহয়, তো দাদাই ক'লে ব'ল ডাউজেং যাই আহোঁ। আৰু দাদা আগত স্কুটি লৈ গ'ল আৰু মই দাদাজনৰ বাইকখন চলালোঁ আৰু দাদাক পিছফালে বহিলোঁ। এতিয়া আকৌ যাই আছোঁ ডাউজেং। গাইছ আজি ফাৰ্ষ্টখিনি ক'লে আমাৰ ভাইটিয়ে, তো সেইবাবে মাত্ৰ আপোনালোকে বেলেগ পালে। তেতিয়া আকৌ যাই আছোঁ ধুনীয়া পৰিৱেশৰ মাজেৰে ডাউজেং। গাইছ অলপ আহিব লাগে বাৰু মামাহঁতৰ ঘৰৰ পৰা, তো এতিয়া বাইক চলাই আহিয়ে আছোঁ আৰু এতিয়া যাই ফালে পোৱাই নাই গাইছ। ডাউজেঙৰ ওচৰতে আছোঁ, তো ফাইনেলি গেটটো পালোঁ। টিকেট ল'ব লাগে, তো আমি ভিতৰৰ ফালে সোমাই আহিলোঁ আৰু যিহেতু পিকনিকৰ ছিজন চলি আছে, তো ইয়াতে বহুত মানুহ আছিল। আৰু গাইছ ঠাইখিনি ওচৰত পাহাৰ আছে, নদী আছে, তো ভাল লাগে গাইছ। ভৈৰৱকুণ্ডৰ নিচিনাই ফিলিংছ আহে অলপ বাট গাইছ ইমানো খাচ নহয় আৰু গাইছ 2 বছৰমান আগৰ পৰা এই ঠাইটোত মানুহবোৰ পিকনিক খাবলৈ অহা হ'ল। আৰু গাইছ আগতে ইয়াতে অহা নাছিল। তো ঠাইখিনি হ'ল ভূটান আৰু ইণ্ডিয়াৰ সীমা, বৰ্ডাৰত গাইছ ইমান ধুনীয়া এটা ঠাই আছে। তো ভৈৰৱকুণ্ডৰ নিচিনাই আৰু ক'ব গ'লে। তো গাইছ অলপ ঘূৰিলোঁ, ফটো চটো উঠিলোঁ আৰু এতিয়া আকৌ যাই আছোঁ মামাহঁতৰ ঘৰত। মামাৰ ছোৱালীজনী অন্নপ্ৰাশনৰ কাৰণে আহিছোঁ, যিহেতু ইয়াতে ভাত পানীও খোৱালে, তো ভাত পানী খাই ল'লোঁ আৰু গাইছ এতিয়া। তো গাইছ এইজনী টিকলিজনী, যাৰ আজি অন্নপ্ৰাশন আছে। গাইছ আজি এই 9 মাহ হৈ গ'ল, তো আজি ভাত মুখত দিলে। আৰু গাইছ ভাত পানী খাই পেলাই এনেই আকৌ আহিলোঁ পথাৰৰ ফালে। তো গাইছ এতিয়া এইফালে যাই আছোঁ আৰু এইফালে এখন ধুনীয়া জংঘলো আছে, তো ইয়াতে আহিলোঁ অলপ এনেই ঘূৰিবৰ কাৰণে। তো গাইছ চাৰিওফালে এটাও দুখনমান ফটো চটো উঠিলোঁ আৰু এতিয়া আকৌ যাব ওলাইছোঁ ঘৰ। তো আহি পাই এইফালে ইয়াতে দেখা পালোঁ, ইয়াতে একদম পূৰা ভলীবল খেলা হৈ আছে। আৰু আহিলোঁ এতিয়া ঘৰত আহি পেলাই আকৌ আহিলোঁ প্ৰেক্টিছত, বিহু প্ৰেক্টিছত। গাইছ এতিয়া আমাৰ প্ৰেক্টিচো শেষ হ'ল আৰু সন্ধিয়াও লাগি গ'ল। তো এতিয়া আকৌ যাই আছোঁ ঘৰ। আৰু আমি ইয়াতে গোটেইকেইটাই ৰখিলোঁ, এখন চকত নতুনকৈ ৰেষ্টুৰেণ্ট দিছে, তো তাতে ৰখি পেলাই অলপ কথা পাতিলোঁ। তো আজিলৈ এইখিনি আছিল। লগ পাম নতুন ভিডিঅ'ৰ লগত। বাই বাই।